Hi guys, good morning. আৰু সকলোকে মোৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আৰু আজি আছে সানডে আৰু আজি সানডে ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া আমাৰ চাহ তাহ খোৱা কমপ্লিট হৈ গ'ল। আৰু যিহেতু এতিয়া স্কুল বন্ধ অলপ অকণমান দেৰি কৰি উঠা হয়, তাৰপিছত মোৰ নাকটো খালি নাকফুলিটো ওপৰলৈ উঠি যায়। আৰু তাৰপিছত ভাবিলোঁ আজি ব্লগ এটা ষ্টাৰ্ট কৰোঁ, বহুত দিন কৰা নাই ব্লগ। আৰু তাকে আপোনালোকে চাই থাকিব ব্লগটো। আজি সানডে ব্লগ হ'লে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া বৰ্তমান মৰ্ণিং বুলি কৈছোঁৱে, মানে ষ্টাৰ্ট কৰোঁতে বহুত দেৰি হৈ গ'ল। আৰু এতিয়া মই ঘৰৰ কাম কাজ কৰা কমপ্লিট, আৰু এতিয়া খানা পিনা বনাম। আৰু আপোনালোকে ভিডিঅ'টি চাই থাকিব। আৰু মোৰ এটা পাৰ্চেল আহিছে, আৰু পাৰ্চেলটো আপোনালোকৰ ওচৰত দেখাম এতিয়া, আৰু চাই থাকিব ভিডিঅ'টি আজি। আৰু আজি সানডে বুলি পিনে বনাব ওলাইছোঁ চিকেন। আৰু চিকেনখিনি মানে ছাল থকা চিকেন আনিছে হাজবেণ্ড। আৰু কোমোৰা বনাম, কোমোৰা অকণমান পেষ্ট কৰি লৈছোঁ। আৰু ইয়াতে মছলাখিনি আছে হালধি, নিমখ, জলকীয়া গুড়ি, জিৰা গুড়ি, ধনিয়া পাউডাৰ, এইখিনি মছলাই আছে। আৰু পিঁয়াজখিনি মই পিনে এতিয়া ৰঙচুৱাকৈ ভাজি আছোঁ। আজি অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এইপিনে কোমোৰা আৰু চিকেন আপোনালোকে খাই পাইছেনে জনাবচোন, বহুত খাবলৈ টেষ্টি হয়। আৰু খাই ভাল লাগিলে কাৰণে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি আছোঁ। আৰু এতিয়া মই চিকেনখিনি পূৰা ভাজি লৈছোঁ। তাৰপিছত এইপিনে মছলাখিনি মই আজি আগতীয়াকৈ ৰেডি কৰি থৈছোঁ। আৰু পেকেট মছলাখিনি এনেও আগতীয়াকৈ ৰেডি কৰি থ'লে খাবলৈ বহুতেই টেষ্টি হয়। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু তাৰপিছত এতিয়া এটা টমেটো দি দিছোঁ। আৰু তাৰপিছত মই পেষ্ট কৰা অকণমান কোমোৰা লৈ লৈছোঁ। আৰু মই কোমোৰা অকণমান লৈছোঁ, তেতিয়া খাবলৈ ডাঠ হয় অলপ, মানে বেছি নাছিলে কোমোৰা, অকণমানেই আছিলে। আৰু অকণমান গোটাকৈ দিছোঁ, অকণমান মই কৰি লৈছোঁ, পেষ্ট কৰি লৈছোঁ। আৰু পেষ্টখিনি কৰি ল'লেও খাবলৈ টেষ্টি হয়, তেতিয়া গ্ৰেভি হয় বস্তুখিনি। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ পূৰা ভাজি ল'ম ভালকৈ। আৰু চিকেন মানে ছাল থকা চিকেনটো আৰু খাবলৈ বহুতেই টেষ্টি হয়, তাৰপৰাতো বহুত তেল ওলায়েই। তাৰপিছত এতিয়া মই আলুখিনি ফ্ৰাই কৰি লৈছিলোঁ প্ৰথমতে। আৰু এতিয়া মই ইয়াতে অকণমান মিট মছলা দিছোঁ। আৰু মিট মছলা প্ৰথমতে ভাজি থাকোঁতেই দিছোঁ অলপ। তাৰপিছত গোটা গৰম মছলা মানে পটাত পিচি দিম। আৰু এতিয়া মই প্ৰথমতে মিট মছলাকণ দি পেলাইও ভাজি লৈছোঁ। এনেকৈ খাবচোন, খাবলৈ বহুত টেষ্টি হয়। আৰু এতিয়া ঢাক মাৰি দিছোঁ, আৰু ঢাক মাৰি আকৌ খুলি লৈছোঁ। দেখিছেনে কিমান হেৰি ওলাইছে, পূৰা মানে তেল। আৰু যিমান ভাজিব খাবলৈ সিমান টেষ্টি হয়। যিকোনো বস্তু ভাজিলে বহুত হয়, মানে খাবলৈ টেষ্ট হয়। আৰু এতিয়া আলুখিনিও মই ইয়াতে দি দিম, এড কৰিম। আৰু এতিয়া আলুখিনি কুটি ধুনীয়াকৈ ভাজি ল'ম। আৰু এতিয়া একদম পূৰা ভাজি আছোঁ, পূৰা মছলা বা তেল ওলাই আছে। আৰু গোটা গৰম মছলা অকণো মই পেষ্ট কৰি ল'ম, মানে পটাতে পিচি ল'ম। আৰু পটাত পিচি পেলাই মাংসত দিলে মানে খাবলৈ বহুতেই টেষ্টি হয়। আৰু এতিয়া মই এইখিনি পিচি ল'ম। আৰু ইয়াতে মই অলপ পানী এড কৰিছিলোঁ, আপোনালোকক দেখুৱাই নহ'ল। আৰু এতিয়া মই এইখিনি হ'বলেই হ'লহি। আৰু তাৰপিছত এতিয়া মই পিছা যিখিনি গোটা গৰম মছলা পিচিছিলোঁ পটাত, আৰু এইখিনি এতিয়া মই ইয়াতে দি দিম। আৰু এতিয়া মই এইখিনি দি পেলাই অলপ টাইম আকৌ উতলিব দিম। তাৰপিছত আমাৰ চিকেন আৰু কোমোৰা বনোৱা ৰেডি হৈ গ'ল। আৰু কালাৰটো কেনেকুৱা লাগিছে জনাবচোন দেই। আৰু ইয়াত একদম পূৰা উতলি আছে। আৰু ইয়াত বেছি পানী দিলে খাবলৈ ভাল নালাগিব, পূৰা মই গ্ৰেভি টাইপেই বনাইছোঁ। আৰু এতিয়া আমাৰ চিকেন আৰু কোমোৰা খতি ৰেডি। আৰু খাবলৈ বহুতেই টেষ্টি হৈছে, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ মই। আৰু এতিয়া চাই থাকিব ভিডিঅ'টি। আৰু এতিয়া মই ল'ৰা ছোৱালীকেইটাৰ কাৰণে এইপিনে ভাত ৰেডি কৰি ল'লোঁ, তেহেঁতক দি দিওঁ ভাতকেইটা খাবলৈ। আৰু দালি, এইপিনে চিকেন। আৰু তেহেঁতৰ কাৰণে আজি চিকেন লেগ পিচ আনিছে দুইটাৰ কাৰণে। এইপিনে ল'ৰাৰ কাৰণে মই বাঢ়ি লৈছোঁ। আৰু ল'ৰা ছোৱালী দি থৈ আহিলোঁ, ল'ৰাই লাষ্টত খাইছে। আৰু এতিয়া মই খাবলৈ তেহেঁতক দি থৈ আহোঁ, তাৰপিছত আপোনালোকক পাৰ্চেলকেইটা। আৰু এতিয়া ভাত পানী খোৱা হৈ গ'ল, ভাবিলোঁ আপোনালোকক বস্তুটো দেখাই দিওঁ, মানে অনলাইনৰ পৰা অহা। আৰু আনবক্সিং কৰাই নাই, একেবাৰে কৰোঁ কেমেৰাৰ ওচৰতে। তাৰপিছত এইকেইটা হৈছে ফুলদানি হয়, সৰু সৰু ফুলৰ টাববিলাক যে সজাই থওঁ, এইবিলাকে আনিছোঁ। তাৰপিছত এইটো মই মেছ'ৰ পৰা আনিছোঁ, আৰু বহুত ভাল আহিছে। আৰু আপোনালোকক দেখিছেনে, অৰিজিনেল দেখাই দিলোঁ। আৰু তাৰপিছত 2 নম্বৰত আৰু এটা পাৰ্চেল আহিছে, এইটো দেখাই দিওঁ। 2 নম্বৰ এইটো হৈছে কেক বনোৱাৰ যে যোনটো ক্ৰীম চিম ফেটে যে, এইটো মেচিন হয়। আৰু এই মেচিনটো মই আজি এসপ্তাহৰ আগতে দিছে, এইটো আজি আহি পালেহি সানডে। আৰু এইটো
মোৰ দৰকাৰ হৈ আছিলে সেইকাৰণে অৰ্ডাৰ দিলোঁ আৰু বহুত ভাল আহিছে আৰু আপোনালোকক যেতিয়া মই কেক বনাম তেতিয়া আপোনালোকক নিশ্চয় দেখাম বনাই পেলাই আৰু বহুত ভাল হয় কণী ফেটিবলৈ তাৰপিছত ক্ৰীম ফেটিবলৈ মানে যিকোনো বস্তু ফেটিবলৈ বহুত ভাল হয় আৰু এইটো লৈছিলে 465 লৈছিলে মই মেছ'ৰ পৰাই অৰ্ডাৰ দিছোঁ আৰু পাৰ্চেলকেইটা বহুত ধুনীয়া আহিছে আৰু এইকেইটা বস্তু মোৰ ইম্পৰ্টেণ্ট হৈ আছিলে সেইকাৰণে অৰ্ডাৰ দিলোঁ আৰু যিটো কণী মানে ফেটাৰ মেচিনটো এইটো আপোনালোকক যদি মই বনাওঁ তেতিয়াতো দেখাম নিশ্চয় তেতিয়াহে গম পাম আৰু আজি আপোনালোকৰ ওচৰত আৰু এটা ভিডিঅ' মানে বনাম এতিয়া এইটো আপোনালোকক দেখাম আৰু ভাবিলোঁ বহুত দিন চাবোন মানে বনোৱাকেইটাই ইউজ কৰিলোঁ এতিয়া চাবোন চেছ হ'ল ভাবিলোঁ এতিয়া আকৌ আজি বনাওঁ আৰু আজি কি দি বনাওঁ আপোনালোকে শেষলৈকে ভিডিঅ'টি চাব একদম স্কিপ নকৰিব আৰু চব বেজখিনি মই এতিয়া টুকুৰা কৰি কাটি ল'লোঁ তাৰপিছত মই আজি বনাম আলু আৰু চাবোন বনোৱা বহুত দিন হ'ল তাৰপিছত এইকেইটা দি ইউজ কৰিছোঁ ভাবিলোঁ আকৌ চাবোন চেছ হ'ল বনাওঁ আৰু আলু এটা লৈছোঁ মই ডাঙৰ চাইজৰ এটাই লৈছোঁ আৰু ধুনীয়াকৈ টুকুৰা কৰি লৈছোঁ আৰু এতিয়া মই এইখিনি মিক্সিত পেষ্ট কৰি ল'ম আৰু আলু আমাৰ স্কিনৰ কাৰণে কিমান ভাল হয় সকলোৱে জানে ক'বই নালাগে মই আৰু এতিয়া আলুখিনি মই পেষ্ট কৰি ল'লোঁ তাৰপিছত চাকনিৰ সহায়ত চাকি ল'ম আৰু যিখিনি তাৰ এইখিনি গুড়াখিনি নিদিওঁ মই ৰসকণহে দিম তাৰ আৰু এইখিনি সেইকাৰণে আৰু এতিয়া মই চব বেজখিনি গলাই আছোঁ দেখিছেনে তাৰ তলত এটা বাতিত পানী আছে তাৰপিছত যিটো চব বেজখিনি বাতিটো লৈছোঁ তাৰ ওপৰত মই দি দিছোঁ গৰম পানীৰ ওপৰত আৰু নিজে গলি থাকিব আৰু একদম পূৰা এটাও গোটা ভাৱ থাকিব নিদিওঁ পূৰা সম্পূৰ্ণ পূৰা গলাই ল'ম তাৰপিছত একদম পূৰা ভালকৈ লৰাই থাকিম আৰু নিজে গলি গৈয়ে থাকে ভাঙিবও দৰকাৰ নাই আৰু তাৰপিছত এয়া মোৰ গলা কমপ্লিট হৈ গ'ল আৰু তাৰপিছত যিখিনি মই আলুৰ ৰস ওলাইছিলোঁ আলুৰ ৰসৰ বাতিটোতে মই আৰু আলু আৰু হালধি আজি দুটা চাবোন বনাই আপোনালোকক দেখাম আৰু আলু ৰসৰ বাতিটোত মই এয়া চব বেজখিনি আধা দি দিলোঁ আৰু এতিয়া মই এইখিনি লৰাই ল'ম আৰু এইটো এবাতি দি দুটা চাবোন ধুনীয়াকৈ হৈ যাব আৰু এতিয়া মই দেখিছেনে গোটা ভাপ এটাও নাই পূৰা পানী নিচিনা হ'ল আৰু তাৰপিছত এতিয়া মই যিটো চাবোনত বনাওঁ কেছটো আৰু তাতে মই এতিয়া নাৰিকল তেল প্ৰথমতে সানি থৈছিলোঁ আৰু এতিয়া চাবোন বনোৱা সেইটোত মই এয়া ঢালি দিছোঁ দেখিছেনে পূৰা দুটা চাবোন ধুনীয়াকৈ হৈ গৈছে আৰু তাৰপিছত নেক্সটটো আকৌ এতিয়া বনাম আৰু এয়া দেখিছেনে ধুনীয়াকৈ পূৰা তাৰপিছত এতিয়া নেক্সটটো এনেকৈ প্ৰচেছতে বনাম হালধিৰ ৰসখিনি ইয়াতে ঢালি দিলোঁ যিখিনি চব বেজখিনি আছিলে আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ লৰাই লৈছোঁ আৰু এতিয়া এইখিনিও দুটা মই ইয়াত ঢালি দিম আৰু এইখিনিত অকণমান কম পোৱা নিচিনা হ'ল আৰু একো নাই হৈ যাব এতিয়া মই 1 ঘণ্টাৰ কাৰণে মানে ফ্ৰিজত থৈ দিম আৰু যিসকলৰ ফ্ৰিজ নাই এনেকৈ ৰাখিব পাৰে ফাইনেলি 1 ঘণ্টা হৈ গ'ল আৰু এতিয়া মই আপোনালোকৰ ওচৰৰ চাবোনখিনি ওলোৱাই দেখাম আৰু ইয়াত চাওকচোন পূৰা চাবোনখিনি ধুনীয়াকৈ ওলাই যাব আৰু সেইকাৰণে চিলিকন চব মানে চাবোন বনোৱা সেইটো বহুত ভাল হয় আৰু তাৰপিছতে ধুনীয়াকৈ ওলাই যায় চাবোনটো আৰু আপোনালোকে প্লাষ্টিকৰ গ্লাছতো বনাব পাৰে তাতো ওলাই যায় ধুনীয়াকৈ আৰু একদম দেখিছেনে হোৱাইট হৈছে বহুত ধুনীয়া হৈছে চাবোনটো আৰু মানে আপোনালোকে নিশ্চয় ব্যৱহাৰ কৰিব পাৰে আৰু মইতো ব্যৱহাৰ কৰি আছোঁ সেইকাৰণে মই ভাল পাইছোঁ তাৰপিছত আজি আপোনালোকৰ ভিডিঅ'টি চাই কেনেকুৱা পালে নিশ্চয় জনাব আৰু যিসকলেতো মোক আগৰ পৰাই মৰম দি আছে সকলোকে ধন্যবাদ জনাইছোঁ আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব